আজি সানডে এই সানডেটো স্পেচিয়েল কৰিবলৈ আমি এতিয়া টিকৰিকিলা যাবলৈ ওলাইছো টিকৰিকিলা নহয় আসলে টিকৰিকিলাৰ ওচৰত নিদানপুৰ অলপ গাহৰি মাংসৰে আজি সানডেটো ৰঙীন কৰিব বিচাৰো গতিকে আহকচোন আমি যাত্ৰা কৰো বাৰু মই নিদানপুৰলৈ ওলাইছো ৰাতিপুৱাই আমি যাত্ৰা আৰম্ভ কৰিছো মটৰচাইকেল আকাশত সেয়া ৰঙা সূৰ্যই ভুমুকি মাৰিছে পৰিৱেশটো খুব নান্দনিক হৈ পৰিছে আহকচোন আজি আমাৰ দেওবাৰটো ৰঙীন কৰো এয়া আমি দাফান ব্ৰিজ পাৰ হৈছো এতিয়া আমি পাম আহব বজাৰ এয়া আহব বজাৰ এতিয়া আমি গুৱাহাটী ঘূৰিম যথেষ্ট ভাল হৈছে আগতে ৰাস্তা আগতে অতি বেয়া আছিলে এতিয়া ৰাস্তা কিছু ভাল হৈছে আমি ৰাস্তা বোধহয় আৰু ভাল হ'ব এখন ৰোলাৰ দেখিছো আৰু মানুহ আজি বোধহয় কাম কৰিবলৈ আহিব এয়া সুদূৰত ব্ৰহ্মপুত্ৰৰ নান্দনিক দৃশ্যই আমাৰ মনটো পুলকিত কৰি তুলিছে আমি সেই ব্ৰহ্মপুত্ৰৰ পাৰতে থাকো এই আমি দলঙৰ পৰা আহি আছো অলপ ভাল ৰাস্তা পাইছো অলপ দবাইছো এতিয়া আমি মেঘালয় এয়া টিকৰিকিলা এয়া মেঘালয় অঞ্চল আমি অলপ পিছতে বজাৰ পাম সেই বজাৰতে আমাৰ যি বস্তু বিচাৰি আহিছোঁ আমি তাকে ল'ম আৰু লৈ আমি তাৰ পৰা উভতনি যাত্ৰা কৰিম এয়া আমি এতিয়া বাওঁফালে যাত্ৰা কৰিছোঁ টিকৰিকিলা বজাৰলৈ এয়া আমাৰ টিকৰিকিলা বজাৰ এই অঞ্চলটো হৈছে গাৰো অধ্যুষিত অঞ্চল ইয়াত গাৰো লোকসকলে বিভিন্ন শাক পাচলি মাছ মাংস আদি বেপাৰ কৰে আমি তেওঁলোকৰ পৰা এই বৰ্তমান আমি অকণমান আমাৰ গাহৰি মাংস নিবলৈ আগবাঢ়িছো এয়া আমাৰ গাহৰি মাংস দাদা কেনেকৈ দিছে 300 ঠিকে আছে এতিয়া আমি ইয়াতে কিনিম তেলে বেছি আছে অকণ মাংস চাই দিলে ভাল হয় আছো কাটি দিয়ক না অলপ খবৰ পৰা এইটো তেলটো কি এইটো দিয়ক দাদা এইটোৰ পৰা অলপ দিয়ক এইটো সেইটোৰ পৰা অকণমান কাটি দিলে ভাল হয় দিয়কচোন তেলটো এইটো দিয়ক সেইটো দিয়ক অলপ মাংস কাটি দিয়ক দিছে আৰু তেলটো মানে আমি বেছি খাব নোৱাৰো যে ৰাতিপুৱা কেইটা বজাত খোলে আপোনালোকৰ ৰাতিপুৱাই পায় ন সদায় পায়নে সৰু সৰু কৰক এই আমি মাংসলৈ উভতিছো এই টিকৰিকিলা বজাৰৰ পৰা লাহে লাহে আমি উভতিছো এয়া টিকৰিকিলা অঞ্চল ইয়াতে আমি এইফালে গৈ পেলাই আমি মাংস বজাৰ পাই এয়া ধুনীয়া দলং এইফালে শাক পাচলি বজাৰ কিন্তু ৰাতিপুৱা হোৱাৰ কাৰণে শাক পাচলি বজাৰ বহা নাই ইয়াত বেছি বেপাৰী নহয় গাঁৱৰ মানুহ আহি শাক পাচলি ব্যৱসায় কৰে গতিকে বৰ ধুনীয়া লাগে আমি ঘূৰিছোঁ পুনৰ আমি আমাৰ
চাহ খাওঁ নেকি? গন্তব্যস্থললৈ ওলাইছোঁ। একাপ আমি চাহ খাম ইয়াতে। এইখন দোকানতে আমি একাপ চাহ খাম। আমি মাংস লৈ আহিলোঁ। এতিয়া আমি আমাৰ ৰুম পাইছোঁহি। অলপ পাছতে আমি ৰন্ধা বঢ়া কৰিম। এয়া আমি আহি আমাৰ ৰুমত উপস্থিত হৈছোঁহি।